নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানজ্যোতি জিকে চেনেলৰ পৰা মই আপোনালোকলৈ স্বাগতম জনালোঁ আৰু লগতে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এই চেনেলটোলৈ দিয়া অজস্ৰ মৰম চেনেহবোৰৰ বাবেই চেনেলটোৱে আৰু আগলৈ আগুৱাই যাবৰ বাবে উৎসাহ পাইছে। এইখিনিতে মোৰ আপোনালোক সকলোলৈকে এটি বিনম্ৰ অনুৰোধ, যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলটোক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব, নিশ্চয় উপকৃত হ'ব। তেনেহ'লে আহক আজি আৰু বেছি পলম নকৰি আজিৰ খণ্ডটোলৈ আগবাঢ়ি যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, পৃথিৱীটো পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰেৰে গঠিত? এই প্ৰশ্নৰ উত্তৰটো হৈছে 3টা। সেই স্তৰকেইটা হৈছে ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। 2 নং প্ৰশ্নটো হৈছে, পৃথিৱীৰ কেন্দ্ৰভাগৰ তাপমাত্ৰা কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 6000 ডিগ্ৰী চেলচিয়াছতকৈও অধিক। 3 নং প্ৰশ্নটো হৈছে, পৃথিৱীৰ আটাইতকৈ টান মণি কি? এই প্ৰশ্নটোৰ উত্তৰ হৈছে হীৰা। 4 নং প্ৰশ্নটো হৈছে, পৃথিৱীৰ উপৰিভাগৰ তাপমাত্ৰা কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে -70 ডিগ্ৰী চেলচিয়াছৰ পৰা 55 ডিগ্ৰী চেলচিয়াছলৈ। 5 নং প্ৰশ্নটো হৈছে, পৃথিৱীৰ পৃষ্ঠৰ কালিৰ পৰিমাণ কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 51,01,05,000 বৰ্গ কিলোমিটাৰ। 6 নং প্ৰশ্নটো হৈছে, পৃথিৱীৰ জলভাগৰ কালিৰ পৰিমাণ কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 36,11,49,700 বৰ্গ কিলোমিটাৰ। 7 নং প্ৰশ্নটো হৈছে, পৃথিৱীৰ ওজন কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 5,988 বিলিয়ন টন। 8 নং প্ৰশ্নটো হৈছে, পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 14.96 কোটি কিলোমিটাৰ। 9 নং প্ৰশ্নটো হৈছে, পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক ঘূৰিবলৈ কিমান সময় লাগে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 23 ঘণ্টা 56 মিনিট 4.09 ছেকেণ্ড। 10 নং প্ৰশ্নটো হৈছে, পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যক এপাক প্ৰদক্ষিণ কৰিবলৈ কিমান সময় লাগে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 365 দিন 6 ঘণ্টা 9 মিনিট 10 ছেকেণ্ড। 11 নং প্ৰশ্নটো হৈছে, পৃথিৱীয়ে নিজ কক্ষপথত কিমান গতিবেগেৰে গতি কৰি আছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 29.8 কিলোমিটাৰ ছেকেণ্ড। 12 নং প্ৰশ্নটো হৈছে, পৃথিৱীৰ আৱৰ্তন গতিবেগ কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1610 কিলোমিটাৰ ঘণ্টা। 13 নং প্ৰশ্নটো হৈছে, পৃথিৱীৰ আনুমানিক বয়স কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে প্ৰায় 460 কোটি বছৰ। 14 নং প্ৰশ্নটো হৈছে, পৃথিৱীৰ উপগ্ৰহ কেইটা? এই প্ৰশ্নটোৰ উত্তৰ হৈছে এটা, সেইটো হৈছে চন্দ্ৰ। 15 নং প্ৰশ্নটো হৈছে, পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান? এই প্ৰশ্নটোৰ উত্তৰ হৈছে প্ৰায় 3,84,400 কিলোমিটাৰ। 16 নং প্ৰশ্নটো হৈছে, পৃথিৱীলৈ সূৰ্য ৰশ্মি আহি পাবলৈ কিমান সময় লাগে?
এই প্ৰশ্নটোৰ উত্তৰ হৈছে 8 মিনিট 18 ছেকেণ্ড 17 নং প্ৰশ্নটো হৈছে পৃথিৱীৰ বায়ুমণ্ডলত সৰ্বাধিক কি গেছ আছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে নাইট্ৰজেন গেছ 18 নং প্ৰশ্নটো হৈছে পৃথিৱীৰ আকৃতি কেনেকুৱা এই প্ৰশ্নটোৰ উত্তৰ হৈছে এটা নাচপতিৰ দৰে দক্ষিণ মেৰুত কেন্দ্ৰৰ ফালে কিছু সোমাই যোৱা আৰু উত্তৰ মেৰুত ওপৰ ফালে কিছু উঠি যোৱা 19 নং প্ৰশ্নটো হৈছে পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা কিমান শতাংশ এই প্ৰশ্নটোৰ উত্তৰ হৈছে 20.98% 20 নং প্ৰশ্নটো হৈছে পৃথিৱীত বৰ্তমান জনসংখ্যা কিমান এই প্ৰশ্নটোৰ উত্তৰ হৈছে 789 কোটি 15 লাখ 21 নং প্ৰশ্নটো হৈছে পৃথিৱীৰ মধ্যাকৰ্ষণ বল কিমান এই প্ৰশ্নটোৰ উত্তৰ হৈছে 981 সেন্টিমিটাৰ বৰ্গ ছেকেণ্ড 22 নং প্ৰশ্নটো হৈছে পৃথিৱীৰ উপৰিভাগৰ তাপমাত্ৰা কিমান এই প্ৰশ্নটোৰ উত্তৰ হৈছে -70 ডিগ্ৰী সেলসিয়াছৰ পৰা 55 ডিগ্ৰী সেলসিয়াছলৈ 23 নং প্ৰশ্নটো হৈছে পৃথিৱীত বৰ্তমান কেইখন মহাদেশ আছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে 7খন সেই কেইখন হৈছে এছিয়া আফ্ৰিকা ইউৰোপ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা অষ্ট্ৰেলিয়া বা ওশেনিয়া আৰু কুমেৰু বা এণ্টাৰ্কটিকা মহাদেশ 24 নং প্ৰশ্নটো হৈছে পৃথিৱীত বৰ্তমান কেইখন মহাসাগৰ আছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে 5খন সেই কেইখন হৈছে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ 25 নং প্ৰশ্নটো হৈছে পৃথিৱীত বৰ্তমান কেইখন দেশ আছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে 204খন সাৰ্বভৌম দেশ 194খন 26 নং প্ৰশ্নটো হৈছে মহাদেশবোৰৰ ভিতৰত সৰ্ববৃহৎ মহাদেশখনৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে এছিয়া মহাদেশ এই মহাদেশখনে পৃথিৱীৰ স্থলভাগৰ প্ৰায় 1/3 ঠাই আগুৰি আছে 27 নং প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে অষ্ট্ৰেলিয়া বা ওশেনিয়া মহাদেশ ই পৃথিৱীৰ 5.2% ঠাই আগুৰি আছে 28 নং প্ৰশ্নটো হৈছে মহাসাগৰবোৰৰ ভিতৰত সৰ্ববৃহৎ মহাসাগৰখনৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে প্ৰশান্ত মহাসাগৰ এই মহাসাগৰখনে পৃথিৱীৰ ভূপৃষ্ঠৰ 35% ঠাই আগুৰি আছে 29 নং প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰখনৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে উত্তৰ মহাসাগৰ মহাসাগৰখনৰ কালি 1,40,89,600 বৰ্গ কিলোমিটাৰ 30 নং প্ৰশ্নটো হৈছে বৰ্তমান পৃথিৱীৰ সৰ্ববৃহৎ দেশখনৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে ৰাছিয়া 31 নং প্ৰশ্নটো হৈছে বৰ্তমান পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভেটিকান সিটি এই ভিডিওটি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল